গুড মৰ্নিং সকলোকে কংকনা কিটচেন এণ্ড ব্লগ চেনেলটিৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এইবোৰ চাওক, এইবোৰ এতিয়া মই জাপিম কাৰণ বেগত ভৰাব লাগিব। কাইলৈ ৰাতিপুৱাই গৈ আছোঁ ঘৰ, চাই থাকিব, জাপি লওঁ। আৰু এফালে মোৰ এয়া কাপোৰ জাপি হৈ গ'ল আৰু এয়া মই পলিথিনে সুমুৱাই একে বেগত ভৰাই দিম। তাৰপাছত এই দুটা হৈছে পেন আৰু এই দুটা নতুন চব মই খোলাই নাই এয়া। আৰু এইফালে এইটো বহুত ভাল লাগে পিন্ধিবলৈ। আৰু এইফালে এয়া মোৰ যন্ত্ৰ পাতি দেখিছে, এয়া চিলাই মেচিন আৰু এয়া গুলি, সেইবোৰ মই লৈ ল'ম। এইবোৰ মোৰ যিহেতু মই ঘৰত কৰিম। আৰু মোৰ কাপোৰ কানি জাপি কৰি বেগত ভৰোৱা হৈ গ'ল। এতিয়া মই খাব লৈছোঁ কৰ্ণফ্লেক্স আৰু গাখীৰ। এইখিনি খাই মই এতিয়া বনাম ঘিউ গৰুৰ গাখীৰৰ সৰেদি। আৰু এইখিনি ফ্ৰিজত থৈ দিয়া হৈছিল গাখীৰৰ সৰ যিহেতু, আৰু এইখিনি দি বনাম এতিয়া মই ঘিউ, চাই থাকিব। আৰু কেৰাহীখন গৰম হওঁতেই মই গোটেইখিনি সৰ ইয়াত দি দিছোঁ আৰু হাতাৰে লৰাই এনেকৈ গোটেইখিনি গলি যাব দিছোঁ। যিহেতু ফ্ৰিজত থৈ দিছোঁ ন, মোৰ একদম গোটেইখিনি একদম পূৰা টান হৈ আছে, একদম গোট খাই আছে। আৰু এইখিনি মই এতিয়া এনেকৈ লৰাই থাকিম, চাই থাকিব, এনেকৈ ঘিউ ওলাব ইয়াৰ পৰা। আৰু দেখিছে এইফালে ইমান ধুনীয়াকৈ ঘিউ ওলাই গৈছে আৰু অলপ সময় লাগিব এয়া, আৰু ইয়াৰ পৰা আৰু ওলাব, এনেকৈ হৈ থাকিব, চাই থাকিব। খালি লৰাই থাকিলেই হ'ল মাজে মাজে। বনালোঁ আৰু এইখিনি ইয়াত দি দিম, এয়া ঢালি দিম। আৰু আপোনালোকে বনাই চাব এনেকৈ। অকণ বাঢ়িলে, এতিয়া এইকণ বেলেগত থ'ম, এইখিনি খপটো মাৰি দিওঁ। বটল ভৰ্তি হৈ গ'ল, আৰু আছে ভৰাম বেলেগত, জেঠাই বটল চাই। আৰু এয়া দেখিছে, এয়া এনেকৈ ঘৰতে বনাই থোৱা হয়। আৰু আপোনালোকে বনাই চাবচোন, সঁচাই মানে কিনি আনাতকৈ এনেকৈ বনোৱাটো বেছি ভাল, আৰু একো মিক্সো নাথাকে আৰু গোন্ধটোও বহুত ভাল লাগে, খাবলৈও বহুত ভাল। এনেকৈ বনাই থোৱা হৈছে আৰু বনোৱা হৈছে, দেখাই আছোঁ। আৰু এইফালে এয়া দেখিছে, এয়া চব ঘৰত বনোৱা। এয়া মানে এইফালে এইটো বটল, এয়া চব এনেকৈ বনাই থোৱা হৈছে। আপোনালোকেও বনাই চাব। এনেকৈ থৈ দিয়া হৈছে আৰু 4টা বটল হৈ গ'ল ভৰ্তি। এনেকৈ এয়া দেখিছে বটল, এয়া বটল আনি এনেকৈ, এয়া আচাৰৰ বটল আছিল, এয়া ধুনীয়াকৈ ধুই পেলাই ইয়াত ধুনীয়াকৈ ভৰাই থোৱা হৈছে। আৰু এইটো আছিল, দেখিছে, এইটো আছিল কফিৰ, ইয়াতো এনেকৈ ভৰাই থোৱা হৈছে। এইটো এইফালে এয়া
আৰু এতিয়া বনোৱা হ'ব কলডিল ফ্ৰাই কৰি এনেকৈ মানে কাটি সিজাই লৈ পেলাই তাৰপাছত এয়া বেচন দি ভাজি পেলাই তাৰপাছত ইয়াৰ আলু আৰু বিলাহীৰ লগত তৰকাৰী বনোৱা হ'ব। দেখাই আছোঁ, চাই থাকিব। আগেই এইখিনি এতিয়া কি কৰিম, কুকাৰত দি তাৰপাছত নিমখ আৰু পানী দি পেলাই মানে বইল কৰি ল'ম। তাৰপাছত কৰি আছোঁ, চাই থাকক। আৰু এইফালে আলুখিনি কাটি লৈছোঁ আৰু বিলাহীখিনি এনেকৈ গোটাই এইখিনিও ভালকৈ বইল কৰি ল'ম। কৰি লৈ পেলাই তাৰপাছত এইখিনি থৈ দিম, তাৰপাছত বনাম। আৰু এইফালে এয়া চাওক, ধুনীয়াকৈ সিজি গ'ল, এয়া বইল কৰা হৈ গ'ল আৰু এইখিনি কাঢ়ি থোৱা হৈছে। এতিয়া এইখিনি বেচন দি পেলাই মানে বেচনত ভালকৈ লগাই লগাই ফ্ৰাই কৰা হ'ব। আৰু এইখিনি এয়া দেখিছে কেনেকৈ এয়া ফালি ফালি এনেকৈ সিজোৱা হৈছে। আৰু এতিয়া এফালে এয়া বেচন গুলি লোৱা হৈছে নিমখ আৰু অকণমান জলকীয়া গুড়ি দি পেলাই। এইখিনি বেচন গুলি লৈ ইয়াত এতিয়া এয়া দি দিলোঁ, এইখিনি কলডিলখিনি দি দিয়া হ'ল। তাৰপাছত এইখিনি এতিয়া ধুনীয়াকৈ লেটিয়াই লেটিয়াই মানে ভাজা হ'ব। আৰু এইখিনি দি দিয়া হৈছে, এয়া এনেকৈ কমাই 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 এনেকৈ দি এতিয়া কৰি আছোঁ, চাই থাকিব। আৰু এইফালে তেল গৰম হওঁতে পাঁচফোৰণ আৰু হালধি দি দিলোঁ। আৰু ইয়াত একো নিদিওঁ, অকল পাঁচফোৰণ আৰু দিয়াই হ'ব। তাৰপাছত দিয়া হ'ব মেগী মছলা, আৰু একো মছলা দিয়া নহয়। আৰু ইয়াত এতিয়া দিলোঁ আলুখিনি এতিয়া অলপ ভাজি ল'ম। তাৰপাছত বিলাহীখিনি দি দিয়া হ'ব। তাৰপাছত এইখিনি গোটেইখিনি ভাজি তাৰপিছত পানী দিয়া হ'ব। আৰু তাৰপিছতে হৈ থাকিব, চাই থাকিব।
এয়া কলডিল বেচন দি বনোৱা হৈছে বিলাহী আৰু আলুৰ লগত। খাবলৈ বহুত ভাল লাগে, বহুত সোৱাদ হয়। আৰু ইয়াত বেছি একো মছলা ব্যৱহাৰ কৰা নাই, খালি মেগী মছলাটো ব্যৱহাৰ কৰা হৈছে। এয়া হৈ গ'ল। খাবলৈ মানে কি ক'ম আৰু বহুত ভাল লাগে। আৰু ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যদি ভাল লাগে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। যোনসকলে ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে সেইসকলে ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ভাল লাগে ভিডিঅ'টো চাব। এতিয়া ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ।